friends, আজি মই আপোনালোকক মাল্টিপ্লিকেশনৰ আন এটা নিয়ম শিকাবলৈ লাইছো যেতিয়া যিকোনো সংখ্যা 14 আৰু 15 দি মাল্টিপ্লাই কৰা হয় তাৰ কাৰণে এটা অতি সহজ উপায় আছে সেই সহজ উপায়টো মই আপোনালোকক শিকাবলৈ লাইছো গতিকে চাওক প্ৰথমতে আমি এটা উদাহৰণ লওঁ 27ক আমি 14 দি মাল্টিপ্লাই কৰিম এই ক্ষেত্ৰত প্ৰথমতে আমি 4 দি ইয়াক মাল্টিপ্লাই কৰিব লাগিব আৰু তাৰ পিছত পিছৰ যোনটো সংখ্যা থাকে পিছৰ সংখ্যাটো যোগ কৰি যাব লাগিব গতিকে এই ক্ষেত্ৰত হ'ব প্ৰথমতে আমি 4 * 7 কৰিম 4 * 7 মানে হৈছে 28 ৰ ইয়াত হ'ব 8 আৰু কলিব 2 তাৰ পিছত 4 * 2 + 7 4 * 2 + 7 + এই উকলা 2 অৰ্থাৎ 4 * 2 মানে 8 + 7 মানে 15 + 2 মানে 17 17ৰ 7 হ'ব উকলিব 1 তাৰ পিছত এফালে একো নাই গতিকে একো নাই কাৰণে আমি 0 টা আছে বুলি ইমাজিন কৰি লম 0 টা আছে বুলি ইমাজিন কৰি ললে হ'ব 4 * 0 + 2 + 1 অৰ্থাৎ 4 * 0 + 2 + 1 মানে হৈছে 3 অৰ্থাৎ 3 7 8 হ'ব আমাৰ এনসার গতিকে এই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব এফালে 14ত কাখৰ ফালে 4 আছে গতিকে 4 থকা কাৰণে 4 দি মাল্টিপ্লাই কৰিব লাগিব আৰু তাৰ পিছৰ অংকটো যোগ কৰি যাব লাগিব গতিকে বেলেগ এটা উদাহৰণ দেখাও 534 * 14 এই ক্ষেত্ৰত একে 4 * 4 মানে হ'ব 16 16ৰ আমি ইয়াত 6 লিখিম আৰু 1 এটা উকলিব তাৰ পিছত হ'ব 4 * 3 + 4 4 * 3 + 4 + উকলা 1 2 অৰ্থাৎ 4 * 3 মানে হৈছে 12 12 + 4 মানে 16 16 + 1 মানে 17 17ৰ হ'ব 7 উকলিব 1 তাৰ পিছত হ'ব 4 * 5 + 3 4 * 5 5 + 3 + 1 4 * 5 মানে হৈছে 20 20 + 3 মানে 23 23 + 1 মানে 24 24ৰ 4 এটা বহিব আৰু 2 টো উকলিব আৰু তাৰ পিছত এফালে একো নাই গতিকে একো নাই কাৰণে আমি 0 টা আছে বুলি ইমাজিন কৰিম ইমাজিন কৰিলে হ'ব 4 * 0 + 5 + 2 + 5 + 2 তেতিয়া হ'ব 5 + 2 মানে 7 অৰ্থাৎ 7 4 7 6 হ'ব আমাৰ এনসার গতিকে এই ক্ষেত্ৰত আপোনালোকে সদায় এই কাখৰ ফালে যোনটো সংখ্যা থাকে অৰ্থাৎ 14 কৰিছে কাৰণে ইয়াত 4 আছে গতিকে 4 দি আপোনালোকে মাল্টিপ্লাই কৰিব লাগিব আৰু তাৰ পিছৰ অংকটো যোগ কৰি যাব লাগিব আৰু সেইটোৱে হ'ল আমাৰ ট্ৰিকটো ঠিক আছে এতিয়া মই আপোনালোকক 15 কৰিবলৈ শিকাও আপোনালোকে যেতিয়া প্ৰথমতে কৰিলে আপোনালোকে এনেদৰে কৰি ল'ব কৰি ললে কৰি গলে আপোনালোকৰ কৰিবলৈ সুবিধা হ'ব আৰু এনসারটো শুদ্ধ ওলাব আৰু যেতিয়া কৰি পাৰা হ'ব তেতিয়া আপোনালোকে মুখতে এনেদৰে এনসার উলিয়াব পাৰিব ঠিক আছে এতিয়া আমি বেলেগ এটা উদাহৰণ লওঁ 15 দি মাল্টিপ্লাই কৰিম তেতিয়া হ'ব 634 * 15 ইয়াত কৰিব লাগিব 5 * 4 আৰু ইয়াত প্ৰতিটো অংককে 5 দি মাল্টিপ্লাই কৰিব লাগিব ইয়াত চাওক আপোনালোকে প্ৰতিটো অংকক যেহেতু ইয়াত 4 আছিল সেই কাৰণে প্ৰতিটো অংক 4 দি মাল্টিপ্লাই কৰিছিলো আৰু এতিয়া ইয়াত যেহেতু 5 আছে গতিকে প্ৰতিটো অংকক 5 দি মাল্টিপ্লাই কৰিম আৰু তাৰ পিছৰটো যোগ কৰি যাম ঠিক আছে গতিকে প্ৰথমতে হ'ব 5 * 4 মানে 20 20ৰ 0 উকলিব 2 তাৰ পিছত 5 * 3 + 4 5 * 3 + 4 + 2 5 * 3 মানে হ'ব 15 15 + 4 মানে 19 19 + 2 মানে 21 21ৰ 1 উকলিব 2 তাৰ পিছত হ'ব 5 * 6 + 3 + 2 +3 + 2 অৰ্থাৎ 5 * 6 মানে 30 30 + 3 মানে 33 33 + 2 মানে 35 35ৰ 5 হ'ব উকলিব 3 আৰু তাৰ পিছত এফালে একো নাই গতিকে 0 টা আছে বুলি ইমাজিন কৰিম ইমাজিন কৰিলে হ'ব 5 * 0 + 6 + 3 অৰ্থাৎ 5 * 0 মানে 0 0 + 6 + 3 মানে হ'ব 9 অৰ্থাৎ 9 5 1 0 হ'ব আমাৰ এনসার ঠিক আছে এতিয়া আমি বেলেগ এটা উদাহৰণ লওঁ 4 3 9 1
into 15 এই ক্ষেত্ৰত হ'ব 5 into 1 মানে 5 আৰু হ'ব 9 into 5 plus 1 মানে 9 into 5 plus 1 মানে হ'ব 9 into 5 মানে 45 plus 1 মানে 46 46 or 6 হ'ব উকলিব 4 তাৰ পিছত হ'ব 5 into 3 plus 9 plus 4 5 into 3 plus 9 plus 4 5 into 3 মানে হ'ব 15 15 plus 9 plus 4 15 plus 9 মানে হ'ব 24 24 plus 4 মানে 28 28 or 8 উকলিব 2 তাৰ পিছত হ'ব 5 into 4 plus 3 plus 2 plus 3 plus 2 5 into 4 মানে 20 20 plus 3 মানে 23 23 plus 2 মানে 25 গটিকে হ'ব 25 or 5 উকলিব 2 তাৰ পিছত এফালে একো নাই গটিকে 0 টা আছে বুলি ইমাজিন কৰো ইমাজিন কৰিলে হ'ব 5 into 0 plus 4 plus 2 অৰ্থাৎ 5 into 0 plus 4 plus 2 অৰ্থাৎ 0 plus 4 মানে 4 4 plus 2 মানে 6 অৰ্থাৎ 6 5 8 6 5 হ'ব আমাৰ এনসাৰ গটিকে আপোনালোকে কি কৰিব লাগিব যেতিয়া 14 দি মাল্টিপ্লাই কৰে 14 দি মাল্টিপ্লাই কৰিলে এই কাখৰ ফালে অৰ্থাৎ ৰাইট হেণ্ডত 4 আছে কাৰণে 4 দি মাল্টিপ্লাই কৰিব লাগিব আৰু তাৰ পিছৰ অংকটো যোগ কৰিব লাগিব 15 দি যেতিয়া মাল্টিপ্লাই কৰিব তেতিয়া এই ৰাইট হেণ্ডত 5 থকা কাৰণে 5 দি মাল্টিপ্লাই কৰিব আৰু তাৰ পিছত আকৌ পিছৰ অংকটো যোগ কৰিব উকলিলে উকলাটো যোগ হৈ গৈ থাকিব গতিকে এইটোৱে হৈছে ট্ৰিক এনেদৰে আপোনালোকে 16 17 18 19 লৈকে আপোনালোকে কৰিব পাৰিব 16 দি যেতিয়া মাল্টিপ্লাই কৰিব 16 দি মাল্টিপ্লাই কৰিলে ইয়াত যেনেকৈ 5 দি মাল্টিপ্লাই কৰিছে ইয়াত 4 দি মাল্টিপ্লাই কৰিছে ইয়াত 16 দি মাল্টিপ্লাই কৰিলে এই 5 আৰু 4 ঠাইত হ'ব 6 আৰু তাৰ পিছত সেই অংকবোৰ যোগ কৰি পূৰণ কৰিব লাগিব 6 দি পূৰণ কৰিব লাগিব আৰু তাৰ পিছৰ অংকটো যোগ কৰি যাব লাগিব ঠিক সেইদৰে 7 দি মাল্টিপ্লাই কৰিলে 7 দি মাল্টিপ্লাই কৰিব লাগিব আৰু তাৰ পিছৰ অংকটো যোগ কৰিব লাগিব 18 হলে 8 দি মাল্টিপ্লাই কৰিব লাগিব পিছৰ অংকটো যোগ হ'ব আৰু 19 দি মাল্টিপ্লাই কৰিলে 9 দি মাল্টিপ্লাই কৰিব লাগিব আৰু তাৰ পিছৰ অংকটো যোগ হ'ব গটিকে এনেদৰে আপোনালোকে 11 ৰ পৰা 19 লৈকে কৰিব পাৰে আপোনালোকে 11 থাকিলে 1 দি মাল্টিপ্লাই কৰিব লাগিব 12 থাকিলে 2 দি মাল্টিপ্লাই কৰিব লাগিব 13 থাকিলে 3 দি মাল্টিপ্লাই কৰিব লাগিব আৰু পিছৰ অংকটো যোগ কৰি কৰি যাব লাগিব আৰু যদি উকলি থাকে উকলাটো যোগ হ'ব গতিকে এনেদৰে আপোনালোকে কৰিব পাৰে মই 11 12 13 ৰ ভিডিও আপলোড কৰিছো গতিকে যদি আপোনালোকে টান পায় বা আপোনালোকে জানিব বিচাৰে শিকিব বিচাৰে তেতিয়া হলে মই লিংক শেয়াৰ কৰিম আপোনালোকে লিংকটো চাব পাৰে এনেদৰে আপোনালোকে ট্ৰাই কৰক আৰু যদি মোৰ ভিডিওটো ভাল পাইছে তেতিয়া হলে লাইক কৰক সাবস্ক্ৰাইব কৰক থ্যাংক ইউ